বেঙাই টেঙা আনিছে টেঙা খাবলৈ আহিছোঁ যেনেকুৱা এইটো মানে ক'ত যাব গমেই পোৱা নাই আমি খাবলৈ আহিছোঁ ৰবৰ টেঙা ৰবাব চৰি চেণ্ডেল পাত খুলি গ'ল চেণ্ডেল পাত পিন্ধি লৈছোঁ মানে ইয়াত ৰবাব টেঙা গুচাইছিলে কিন্তু এটা আমাৰ প্ৰব্লেম এটা ডাঙৰ হৈ গ'ল ডাঙৰ প্ৰব্লেমটো কি হ'ল যে আমি এতিয়া মানে কলপাত চলপাত নানিলোঁ আৰু কাঁহীখন লগতো আনিবলৈ দিছিলোঁ আৰু কাঁহী চাহীও নানিলোঁ এতিয়া চাওক গোটেইখন পথাৰ মাজত চৰি মানে কি কলপাত পাবলৈ নাই কলপাত বিচাৰি আহিছোঁ গোটেই পথাৰত আৰু পথাৰত সেইকেইটা লগৰকে দেখাইছোঁ ৰ'ব ক'ত কলপাত বিচাৰি আহিছোঁ সেইটো চাওক প্ৰথমতে মানে কাহিনীটো হ'ল এয়া এই জেগা পাই গ'লোঁ প্লেচ ধুনীয়া প্লেচ ধাননিৰ মাজে মাজে এতিয়া আমি কলপাত বিচাৰিবলৈ যাম মানে আলিয়ে যাম আৰু তাতে এতিয়া ৰবাব টেঙা লৈ আছে ৰাইজে আৰু এতিয়া আমি কলপাত বিচাৰিবলৈ গৈ আছোঁ চাওক সেইখন ধাননি ধুনীয়া ধাননি আৰু যোনটো ইয়াৰ বাকলিয়ে নাই দেখাই আছোঁ বাকলিটো বোলে ধানত দিব লাগে তেতিয়া পোকে চোকে নথয় হয় চাগে চাওক দোস্ত মানে কি জানে কথাটো ইয়াৰ লগত আছে আমাৰ নিমখ ৰবৰ টেঙাৰ লগত ৰবাব চৰি ৰব আহি যায় ৰবাব আৰু এইটো হ'ল ৰেড চিলি নাম নাজানো ৰেড চিলি আৰু এইডালে ফেনিকে আছে বাওঁহাত ডালে চৰি বাওঁহাত নোহাত তাক মানে লেবেৰে আইটো মানে বাওঁহাত বুলি ক'লে এটা বম খং উঠিছে কাৰণ বাওঁহাত বুলি ক'লে বেয়া ভাষা মাতিবলৈ দিছে আপোনাক দেখি মানে আপোনালোকক দেখিহে সি ৰখিছে প্ৰথম কথা ক'বলৈ গ'লে আৰু এতিয়া দেখি আছে ইয়াৰ বাওঁহাতে ফেনিকি আছে এইটো পানী দিয়ে কিন্তু এইটো বটল পানী কিন্তু মানে এইটো বেলেগ নহয় আৰু চৰি হাত চাত ধুবলৈ খাবলৈ আৰু মানে এইটো পানী লৈ আহিছোঁ আৰু লগত কিবা বেছি টেঙা হৈ যায় বুলি বেঙাই আনিছে ন বেঙাই আনিছে টেঙা হ'ব পাৰে সেইটো কাৰণে মই চেনি লৈ আহিছোঁ এইটো বেঙাই আনিছে টেঙা হ'বই মই ভালকৈ জানো সেইটো কাৰণে চেনি ঘৰৰ পৰাই লৈ আহিছোঁ বেঙা বুলি কৈছে যে লাষ্ট পাছে বেঙা এডাল একদম সঁচা কৈছোঁ বেঙা কোৱা কি কৈছা আকৌ কোৱা এদিন ৰাইজক ক মোক কৈছে কিয় বেঙা ক এইটো মানে ক'ত যাব গমেই পোৱা নাই আপোনালোকে চাব তাৰপিছত কমেণ্ট কৰিব বেঙাই টেঙা আনিছে টেঙা খাবলৈ আহিছোঁ যেনেকুৱা এতিয়া মানে সি ৰেড চিলিখিনি ঢালি দি পেলাই জ্বলা নাপাই পেলাই আকৌ চেনি সানি খাব ধৰিছে মানে নহয় মানে এইটো কাৰণেহে চিলিটো খাবলগীয়া হৈছে ৰঙা কৰি পেলালে কি মানে খাব মানে প্ৰতিটো কথাতে কি মানে আৰু মানে বম জ্বলা মানে তাক কোনো নামানে মানে চেনি এইটো কাৰণে আনিছোঁ জ্বলাই খাবলৈ মানে এইটো লিলো যে কোনো নামানে তাক বেছি খাব লাগিছিল অলপ এইজনাই মানে আকৌ একে ডালবুট চুবোৱা দে চুবাইছে দলিয়াই এইটো কি হাত সোঁহাত চৰি আৰু এইটো চাওক পুৰা ভৰাই লাষ্ট কৰিছে মানে লাষ্টটো মেইন ছোৱালীত থাকি বেছি লাষ্ট আৰু হ'ব একো নাই খাই থাকক বেছি আজি পাৰ্টি দিছে মানে শেষ নাস্তাখিনি শেষ বস্তু একণ আছে আৰু গেলা খাইছে মানে এতিয়া আন্ধাৰো হৈ গ'ল দেখিছে কিমানৰ মাজত ক'ত যে আছোহি ঘৰ আছে সৌ আৰে জ্বলাই যে অকণ জ্বলি আছে চৰি সেয়া বোলে ৰাস্তা কিবা নহয় বন্তি চাকি বন্তি চৰি আজি ধাননিৰ মাজত চাকি জ্বলাই আৰু চাকি বন্তি খেয়া চাওক এয়া চাকি বন্তি জ্বলি আছে আৰু মই অলপ দেখাইছোঁ আমাৰ চাকি বন্তি বহুত জ্বল আছে ইয়াত দেখিছে চাকি সেই নহয় গাড়ী চাকি বুলি নাভাবিব গাড়ী হয় এইফালে আমাৰ ৰাস্তাত আছে গাড়ী হয় আৰু ইয়াত আমি যোনডোখৰত আছোঁ মুকলিমূৰীয়া পথাৰ আৰু এইডালে খাই আছে টেঙা এইডাল মানে প্ৰেমত পৰিছে এই প্ৰেমত পৰিছে কাৰণে ই মোবাইলে টিপি থাকে এইজনী ই চৰি নেদেখে পাছত দেখাম তামালটোক এপাক আৰু এইডালে কি কৰিছে মানে ভিডিঅ'টো আমি খাই আছোঁ দেই কি খাইছা টেঙা ভালকৈ দেখাই দে টেঙা এইডাল হাঁহি আমি মানে নষ্ট হাঁহিয়ে থাকে আৰু এইডালে চেল্ফি চৰি প্ৰেমত পোৱা নাই চেল্ফি উঠি আছিলে মই এনেই কৈ দিলোঁ
কিয় উঠিছে বম ফূৰ্তি আহিছে মানে আজি টেঙা খাই আৰু টেঙা খোৱা প্ৰগ্ৰামটো আজি বনাইছিলে তেওঁ নামটো নকওঁ নাম ক'লে বেয়া পায় তেওঁ ধন্যবাদ আজি টেঙা খোৱা আৰু তেওঁ টেঙাখিনি লৈ আহিছিলে এওঁ মানে এওঁ কাৰণে আমি খাব পালোঁ আজি আৰু টেঙাটো এতিয়া আমি যাম তুলসী নাম গাব আৰু নাম গাই পেলাই ভিডিঅ' চিডিঅ' নাম গাব এই বোকা আছে এতিয়া আমি দেখাম লোকক নাম আৰু নাম দেখাব পাৰোঁ মানে বিহুটো পৰম্পৰাগতভাৱে আমিও আজি বেলেগৰ দৰে আজি টেঙা অকণমান খালোঁ আৰু টেঙা খাবলৈ সাধাৰণতে আমি সময় নাপাওঁ আৰু গোটেইকেইটা একেলগ হ'বলৈও সময় নাপাওঁ কেতিয়াবা পাওঁ আৰু এই বছৰটোত ফাৰ্ষ্ট মই টেঙা খালোঁ আজিয়ে মানে কৰিবলৈ সময় নাই মাহঁতে কয় মাহঁতে খাই দিয়ে মই ঘৰত নাথাকোঁ বনৰীয়া টাইপ ল'ৰা হয় বনাই ঘূৰি ফুৰোঁ এতিয়া খাব সময় নাপাওঁ আজি লগৰটোৱে যেতিয়া যা যোগাৰ কৰিলে বোলো টেঙা অকণ খাই দিওঁ আজি আৰু টেঙা খোৱাৰ উদ্দেশ্যটো পথাৰত ঘৰত কিয় নাখালোঁ পথাৰত কিয় খালোঁ পথাৰত খাবলৈ হ'লে মানে যোনটো বাকলিটো বোলে খেতিত দিলে ভাল হয় ৰবাৰ টেঙা বাকলি খেতিত দিলে ভাল হয় সেইটো কাৰণে আমি খেতিটো দি দিলোঁ ৰাইজকো উপকাৰ কৰিলোঁ আমি নিজে অকণমান টেষ্টি মানে ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু ভিডিঅ'টো যদি ভালেই হওক বা বেয়া হওক মই আপোনালোকতো দেখামেই যি হওক মোৰ ফেমিলি আপোনালোক হয় আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাই দিব